শুনিছানে এটা সাঁথৰ সুধিম দেই এইটো এনচাৰ ক'বাচোন আগত পুৰণা দিনৰ কথা হা তোমাৰ ডাঙৰ বাছবিলাক যে থাকে চিটি বাছবিলাক আগফালৰ দৰ্জা থাকে পিছৰ দৰ্জা থাকে হা তিনিজনী মাইকী মানুহ বজাৰ কৰি লৈ মানে গাড়ীত উঠিছে ঠিক আছে দুজনী পিছফালে উঠিছে এজনী আগফালে উঠিছে আৰু যোনটোৱে টিকেট কাটে এই টিকেট কটা মানুহটো আগফালৰ পৰা টিকেট কাটি আহি আছিলে আহি থাকোঁতে সি প্ৰথম মানুহজনীক সুধিলে যে ক'ত যাব তো মানুহজনী ক'লে তালৈকে যাম বুলি কৈ পেলাই টিকেট ল'লে কৈছে পিছফালে বহা দুজনী টিকেটো একেলগে দিব বুলি এতিয়া মানুহটোৱে টিকেট তিনিটা দিছে দি পেলাই সুধিছে সিহঁতক যে আপুনি যে সিহঁতৰ টিকেট কাটিছে আপোনালোকৰ মাজত সম্পৰ্কটো কি তাৰপিছত মানুহজনীয়ে কৈছে যে আপোনালোকৰ গাড়ীখনৰ নম্বৰ যিটো আমাৰ সম্পৰ্ক সিটো এতিয়া গাড়ী নম্বৰটো কি আৰু সিহঁতৰ সম্পৰ্কটো কি কোৱাচোন নাই নহয় বাই ভনী নম্বৰ আছে গাড়ী নম্বৰ কিবা বাই ভনী বুলি লিখা থাকে গাড়ী নম্বৰটো 1 2 3 কে লিখা থাকিব তেনেহ'লে সংখ্যাতে থাকে এইখিনি সম্পৰ্কটো কি তোমাক ফটো আনি দিব লাগিব দেই তাই নাজানে আপোনালোকে জানিলে কওকচোন কি বাৰু